वेलकम बैक टू माय यूट्यूब चैनल ऑफिशियल ब्लॉग। तो এতিয়া আমি যাই আছোঁ বেলচৰ এই হোম থিয়েটাৰ ভাল কৰিব আহিছোঁ এটা আৰু এতিয়া এটা আছে। তো এতিয়া যাই আছোঁ মই ৰাকেশ আৰু এইফালে মাধৱ চাই থাকক। তো এতিয়া আমি ইয়াতে ৰখিলোঁ। এই ইয়াৰ কাম নাই ৰাকেশৰ, ইয়াৰ বল পৰছি ইবোলে আৰু সি মাধৱক উঠাব নোৱাৰে। তো এতিয়া মোৰ লগত উঠিব আৰু আমি যাই থাকোঁ এতিয়া আৰু। তই এই ট্ৰেক্টৰত কাম কৰিবি, তই ট্ৰেক্টৰ চলা কৰিবি। কৰিম মোবাইলটো উলিয়াব নোৱাৰা হ'লে তো এতিয়া আমি আহি বেলচৰৰ পথাৰ পালোঁ এখন। এতিয়া বেলচৰ পামেই আৰু কি ৰাকেশ কোন ৰাকেশ এটা আপেল ভাল পাই আছে। ক'ৰ ৰাকেশ মালটো ক'ৰ? হা 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 জাগৰাৰ চলিটা হেৰি আছে জাগৰাৰ চাই আছে এতিয়া আমি আহি পালোঁ, দোকানখন পালোঁ আৰু সেইটো নমাই দিয়ক। দেৰি হ'ব নেকি এতিয়া? বেলচৰৰ পৰা আহিলোঁ। এতিয়া বোলে ভাল নকৰে, মানে এতিয়া আৰু ঘৰত যাব ভাত খাবা অলপমান দেৰিকৈ। এতিয়া কিবা এটা কাম কৰি আছে, তো আমাক ভাটিবেলা আহিব দিছে। তো আৰু ভাটিবেলা আহিম চাই যাওক। এতিয়া আৰু ঘৰত যাই আছোঁ। ৰাকেশ তো ৰুকছা না নাই তই? এই চুৰ মনা খান আমাৰ থৌ কক না তই। সি মনা খান উৰা উৰি মাৰিছি পেদে। মই নিম যাওঁ। এতিয়া বেগত লৈছা নে কি তই মনা খান? আমাৰ ইয়াতে ৰাকেশ এটা বোলা চলি আছে চুৰ। এই ৰাকেশ এইটো হেৰি তোৰ দোষ। এতিয়া আমি আৰু ওলাই আহিলোঁ ভাটিবেলা ভাত চাত খাই কিনে। তো এতিয়া আৰু বেলচৰ পামেই, এতিয়া ৰখিলোঁ। তো যাই থাকোঁ দোকানত যাই কিনে দেখাই আছোঁ চাই থাকক। আমি এতিয়া দোকানে আহি পালোঁ, চাই থাকক। এইটো থিয়েটাৰ মোৰ এইটো কিহৰ মাত উঠিছে? এইটো বাজি আছিল চাউণ্ডটো বাঢ়ি গ'ল। এইটো নহয় দিলীপ দা, এইটো খোলাই নাই আছিল। এইটো থিয়েটাৰ ভাল হৈ গ'ল। এইফালে মোক মোবাইল ঠিক কৰিছে। पानी पानी हो गए। এতিয়া তুমি চুমা খাতি ফেলে তুমি ইনকে নহয় দা ইনকে তুমি হেৰি দিবা ইনকে ব্লেড ইনকে উঠি দিবা দা এইটো সাইডৰ পৰা উঠাবে। ইফালে আসামে দিছ না है कर दिखा सुन में आया है
दिया रंग पे मर के दिखा रहने दे मुंह बंद रख आंखें जो कहती है कहने दे बहुत रुकी है आज तो पानी बन के खुद को बहने दे তো এতিয়া আমাৰ কাম হৈ গ'ল এইটো বক্সটো লৈ ল'লোঁ আৰু এতিয়া যাই থাকোঁ ঘৰলৈকে তো চাই থাকক এতিয়া আমি টেনশ্যনৰ পৰা নাই বন্ধুবাৰে আহি পালোঁ ভাত গেলোঁ জাগৰাত যাই কেনে ভিতৰতে থলোঁ থৈ কেনে এতিয়া বন্ধুবাৰে আহিলোঁ প্ৰেমত ৰাকেশ আহি গৈছে মোৰ বন্ধুবাৰী আৰু দোকানী দাদা বাবা মুখখন চাওক একবাৰ পইচা নেকি কি আছে একবাৰ কৈ দি টি নে কফি টি আহ সুমা The best gift for Papa খালি Mama. Sargama Karva. उसने मुझे छुआ भी नहीं ऐसा वैसा कुछ हुआ भी नहीं नजर थी पहने हुई बेचैनी आंखों এ মই দিলোঁ মোৰ ফালৰ পৰাই सैया ने देखा ऐसे मैं पानी पानी हो गई मैं पानी पानी আমাৰ আহোঁতে ৰাতি হৈ গ'ল সেইকাৰণে দেখাব নহ'ল আৰু এতিয়া এনে একবাৰ ফুৰি আহিলোঁ আমি তো এইখিনি আছিল তই গেঞ্জি পিন্ধিছা মই স্পৰ্টিং আছিলোঁ তো এইটো আমাৰ এইখিনিয়ে আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই